নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি বিশেষ ভিডিঅ'লৈ। বন্ধুসকল, হিন্দু ধৰ্মত মা লক্ষ্মীৰ অতি গুৰুত্বপূৰ্ণ স্থান আছে। মা লক্ষ্মীক ধনৰ দেৱী বুলি মানা হয়। সেয়েহে অধিকাংশ লোকে ধন সম্পত্তি লাভৰ বাবে মা লক্ষ্মীক পূজা কৰে। কিন্তু বিশ্বাস অনুসৰি মা লক্ষ্মীৰ ৮টা ৰূপ আছে আৰু সেই সকলোবোৰ ৰূপৰ নিজস্ব ধৰ্মীয় তাৎপৰ্য আছে। বিশ্বাস কৰা হয় যে ধনৰ বাহিৰেও দেৱী লক্ষ্মীয়ে নিজৰ বিভিন্ন ৰূপত ভক্তসকলৰ সকলো ধৰণৰ কষ্ট দূৰ কৰে। আমাৰ ধৰ্মশাস্ত্ৰত মা লক্ষ্মীৰ ৮টা ৰূপৰ বৰ্ণনা পোৱা গৈছে। বন্ধুসকল, আহক জানো মা লক্ষ্মীৰ সেই ৮টা ৰূপৰ বিষয়ে। বন্ধুসকল, মা লক্ষ্মীৰ প্ৰথম ৰূপটো হৈছে মহালক্ষ্মী। শাস্ত্ৰৰ মতে মা লক্ষ্মীৰ সৰ্বপ্ৰথম আৰু বৃহত্তম ৰূপটোকে মহালক্ষ্মী বুলি কোৱা হয়। সাধাৰণতে প্ৰতিটো হিন্দু পৰিয়ালত মহালক্ষ্মীৰ ৰূপটোৰে পূজা কৰা হয়। মহালক্ষ্মীক আদিলক্ষ্মী বুলিও জনা যায়। ইয়াৰ উপৰিও এওঁৰে আন দুটা নাম হৈছে সৌভাগ্যলক্ষ্মী আৰু বৈভৱ লক্ষ্মী। ভাগৱত পুৰাণৰ মতে মহালক্ষ্মীয়ে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ তিনিও দেৱকে সৃষ্টি কৰিছে। ইয়াৰ উপৰিও মহাকালী আৰু মহাসৰস্বতী এওঁৰ পৰায়ে সৃষ্টি হৈছে। ধৰ্মীয় মান্যতা অনুসৰি এওঁৰ উপাসনা বা সাধনা কৰিলে সেই সাধকে মৃত্যুৰ পিছত মোক্ষ লাভ কৰে। বিবাহিত মহিলাসকলে যদি মহালক্ষ্মীক সেন্দুৰ অৰ্পণ কৰে আৰু তাৰ পিছত সেই সেন্দুৰ নিজৰ ওপৰত লগায়, তেতিয়া সেই মহিলাগৰাকীৰ স্বামীৰ কেতিয়াও অকাল মৃত্যু নহয়। মা লক্ষ্মীৰ দ্বিতীয় ৰূপটো হৈছে ধনলক্ষ্মী। মা ধনলক্ষ্মীক দেৱী লক্ষ্মীৰ আন এটা ৰূপ বুলি গণ্য কৰা হয়। মা ধনলক্ষ্মীয়ে ধন সম্পত্তি আৰু সমৃদ্ধি প্ৰদান কৰে। কোৱা হয় যে মা লক্ষ্মীৰ ধনলক্ষ্মী ৰূপটোক পূজা কৰিলে দুখীয়া ব্যক্তি আৰ্থিকভাৱে সবল হৈ পৰে। তেওঁক পূজা কৰা ভক্তৰ ঘৰ সদায় ধন সম্পত্তিৰে ভৰি থাকে আৰু সকলো ধৰণৰ ঋণৰ পৰা মুক্তি পায়। এবাৰৰ কথা, ভগৱান শ্ৰীহৰি বিষ্ণুৰ অৱতাৰ বেংকটেশে দেৱী পদ্মাৱতীৰ বিবাহৰ বাবে ভগৱান কুবেৰৰ পৰা ঋণ লৈছিল, যিটো তেওঁ ঘূৰাই দিব পৰা নাছিল। সেই সময়ত মা লক্ষ্মীয়ে ধনলক্ষ্মীৰ অৱতাৰ ধাৰণ কৰি ভগৱান বেংকটেশক সহায় কৰি সেই ঋণৰ পৰা মুক্তি কৰিছিল। মা লক্ষ্মীৰ তৃতীয় ৰূপটো হৈছে ধন্যলক্ষ্মী। ধন্যলক্ষ্মীক মাতৃ অন্নপূৰ্ণাৰ এক ৰূপ বুলি গণ্য কৰা হয়। ধন্যলক্ষ্মীৰ ৰূপত মা লক্ষ্মী খাদ্য আৰু সৈন্যত উপস্থিত থাকে। সেয়েহে কোৱা হয় যে যি ব্যক্তিয়ে খাদ্যক অসন্মান নকৰে, খাদ্য একাষৰীয়াকৈ এৰি নাযায় আৰু দুখীয়া লোকক অন্ন দান কৰে, সেই ব্যক্তিৰ ওপৰত মা লক্ষ্মীৰ আশীৰ্বাদৰ বৰষুণ হয় আৰু তেওঁৰ ঘৰ খাদ্যৰে সদায় ভৰি থাকে। বন্ধুসকল, মা লক্ষ্মীৰ চতুৰ্থ ৰূপটো হৈছে গজলক্ষ্মী। মা লক্ষ্মীৰ এই ৰূপটো এওঁৰ দুয়োকাষে দুটা হাতী থাকে আৰু মা লক্ষ্মীক জল অভিষেক কৰি থকা দেখা যায়। গজলক্ষ্মীক কৃষিৰ দেৱী বুলি মানা যায়। কৃষিখণ্ডৰ লগত জড়িত লোকসকলে মা লক্ষ্মীৰ এই ৰূপটোক পূজা কৰিব লাগে। দেৱীৰ এই ৰূপটোক ব্যৱসায়ীৰ লোকসকলেও পূজা কৰিব পাৰে। গজলক্ষ্মীৰ আশীৰ্বাদ লাভ কৰা ব্যক্তিৰ চাকৰিৰ পদোন্নতি, ব্যৱসায়িক অগ্ৰগতি আৰু ধন উপাৰ্জনৰ নতুন সুযোগ পোৱা দেখা যায়। মা লক্ষ্মীৰ পঞ্চম ৰূপটো হৈছে সন্তানলক্ষ্মী। মা লক্ষ্মীৰ এই ৰূপত 4খন হাত আছে আৰু কুমাৰ স্কন্ধ মাৰ কোলাত শিশু ৰূপত বহি আছে। সেয়েহে মাক স্কন্ধ মাতা বুলিও কোৱা হয়। বিশ্বাস কৰা হয় যে মা লক্ষ্মীয়ে নিজৰ ভক্তক নিজৰ সন্তানৰ দৰে যত্ন লয় আৰু ভক্তসকলৰ সন্মুখত অহা সকলো বিপদৰ পৰা ৰক্ষা কৰে। বন্ধুসকল, মা লক্ষ্মীৰ ষষ্ঠ ৰূপটো হৈছে বীৰলক্ষ্মী। মা লক্ষ্মীৰ এই ৰূপে তেওঁৰ ভক্তসকলক শক্তি, সাহস আৰু বীৰত্ব প্ৰদান কৰে। সেয়েহে মা বীৰলক্ষ্মীক সাহসী আৰু বীৰ লোকৰ পূজাযোগ্য দেৱী বুলি গণ্য কৰা হয়। 8খন হাতত বিভিন্ন ধৰণৰ অস্ত্ৰধাৰী এই দেৱীয়ে নিজৰ ভক্তসকলক শত্ৰুৰ ওপৰত জয়লাভ কৰাত সহায় কৰে। মা লক্ষ্মীৰ সপ্তম ৰূপটো হৈছে বিজয়লক্ষ্মী। মা লক্ষ্মীৰ এই ৰূপক বিজয় বা বিজয়ৰ প্ৰতীক বুলি গণ্য কৰা হয়। মাৰ এই ৰূপে নিজৰ ভক্তক সকলো প্ৰকাৰে বিজয় প্ৰদান কৰে বুলি মান্যতা আছে। মাৰ এই ৰূপৰ ভক্তি কৰিলে মান সন্মান আৰু গৌৰৱ পোৱা যায়। আদালতৰ গোচৰে হওক বা সম্পত্তি সম্পৰ্কীয় বিষয়ে হওক, বিজয়লক্ষ্মীয়ে ভক্তসকলক প্ৰতিটো সংকটৰ পৰা ৰক্ষা কৰে। বন্ধুসকল, মা লক্ষ্মীৰ অন্তিম অৰ্থাৎ অষ্টম ৰূপটো হৈছে বিদ্যালক্ষ্মী। মা বিদ্যালক্ষ্মীক জ্ঞানৰ দেৱী বুলি গণ্য কৰা হয়। এওঁৱে হৈছে জ্ঞান, কলা আৰু দক্ষতা প্ৰদান কৰা দেৱী। এই ৰূপে ভক্তসকলক শিক্ষাৰ ক্ষেত্ৰত জ্ঞান আৰু সফলতা প্ৰদান কৰে। বন্ধুসকল,
আশা থাকিল ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।